হাই গাইজ, মই চুমি আপোনালোকক সকলোকে আদৰণি জনাইছোঁ মই এটা মিনি ব্লগলৈ। এতিয়া ৰাতিপুৱা উঠি চাহ একাপ খাই লৈছোঁ। মাহঁতৰ ঘৰত আছোঁ, বিহু বুলি মাহঁতৰ ঘৰলৈ আহিছিলোঁ। চাহে ভুজে বিস্কুটে খাই ল'লোঁ। এতিয়া বাহিৰলৈ আহিছোঁ। এই পিঠ কি ধুনীয়া ফুল চাওকচোন। আৰু ইয়াতো সকলোৱে চিনি পায় তগৰ একদম মলমলাই আছে ঘৰত। তো তগৰজোপা ওচৰত আহি ধুনীয়াকৈ ইয়াৰ গোন্ধ লৈ কি আৰু ৰাতিপুৱাটো আৰম্ভণি ন। এতিয়া বাৰীলৈ গ'ল আৰু বাৰীত চাহ আহোম বগৰী লাগিছে। আহোম বগৰী বৰ্তমান পকা নাই, কিন্তু মই বিচাৰি গৈছোঁ অন্য এবিধ বস্তু। আৰু সেয়া হ'ল এইয়া ঠেৰেজু পূৰা পকা ঠেৰেজু লাগি আছে আৰু সৰিও আছে বহুতকেইটা। সেয়া পাতি চাব দেই, এয়া চাওক কেনেকৈ পৰি আছে। গতিকে এয়া বুটলি আনিলোঁ আৰু এতিয়া ভিতৰত ধুনীয়াকৈ ধুই পখালি পূৰা ঠেৰেজু সোৱাদ ল'ম। এতিয়াতো গৰমো আহিছে, গৰম দিনত আৰু টেঙা সোৱাদে সুকীয়া নহয় নে বাৰু। আৰু এতিয়া ইয়াত ঠেৰেজু ধুই ল'লোঁ আৰু এতিয়া নিমখ লগাই ঠেৰেজু সোৱাদ লওঁ। আৰু আজি মিনি ব্লগটো মই ইমানতে সামৰণি মাৰিলোঁ। আকৌ লগ পাম অন্য এটা সৈতে। বাই বাই।